নলবাৰী জিলাৰ দৌলাখাল গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী পূজাৰ আজি তৃতীয় দিনা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। দৌলাখাল উন্নতি সাধিনী সভাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও কালী মন্দিৰ প্ৰাংগণত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে পূজাভাগ। ৩ শতিকা পুৰণি ইতিহাস প্ৰসিদ্ধ কালী পূজাভাগ অইনবেলিৰ দৰে এইবেলিও বলি বিধান পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি আৰু সাংস্কৃতিক অনুষ্ঠানেৰে কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে। হাজো দৌলাখাল পথৰ দাঁতি আদিম কালতে স্থাপিত কালী মন্দিৰত আজি বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। আজি পুৱাৰে পৰা ৰাজ্যখনৰ বিভিন্ন জিলাৰ ভক্তপ্ৰাণ লোকে কালী মন্দিৰলৈ আহি ধূপ ধূনা নৈবেদ্য আগবঢ়াই দেৱীৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়। মা কালীৰ একাংশ ভক্তই দেৱীলৈ ছাগলী, হাঁহ, পাৰ, কোমোৰা আদি উৎসৰ্গা কৰি আৰাধনা কৰে। আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক ভক্তই মনোবাঞ্ছা কামনাৰ সিদ্ধিৰ অৰ্থে দেৱীলৈ বলিবিধান পৰ্বত দেৱীৰ খাদ্য সম্ভাৰ আগবঢ়ায়। পুৱাৰ পৰা ঢাক ঢোলৰ শব্দত আধ্যাত্মিকতাত বুৰ যায় অঞ্চলটো। বলিবিধান পৰ্বৰ পাছত ৬ সহস্ৰাধিক ভক্তই ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে। কালী পূজাটো এইখন মই 85ৰ পৰা জড়িত আছো এইখন পূজাৰ লগত। গতিকে প্ৰত্যেক বছৰে আহি মনটো বহুত শান্তি পাওঁ আৰু এইখন পূজাত আহি আৰু এনে গোটেই ৰাইজখিনিও ধৰক মোক নিজৰ ঘৰৰ মানুহ বুলিয়ে ভাবে আৰু ইয়াতে মোৰ আগতে ধৰক হোটেল আছিল দৌলাল পুৰাণ চকত নতুন চকত। গতিকে মাৰ আশীৰ্বাদত যেতিয়া প্ৰত্যেক বছৰে আমি দৌলাল পূজাত আহি আছোঁ আৰু ভৱিষ্যতেও আমি ভাবি আছোঁ ভৱিষ্যতেও আমি আহিম আৰু ইয়াত আহি ধৰক যিখিনি মনৰ আশা ভাবি আহোঁ সেইমতে আমাৰ পূৰণ হয়। গতিকে এইকাৰণে আমি মানে যিমান কষ্ট হ'লেও আহিম এইখন পূজাত আহোঁ। আজি ধৰক মোটামুটি 40 ইয়াৰ্ছে হ'ল 40 ইয়াৰ্ছ ইয়াতে আহি আছোঁ প্ৰত্যেক পূজাতে। 40 বছৰে হ'ল মোটামুটি। এইটো আজি প্ৰতিমাখান দিয়া মোৰ আজি এই 40 বছৰে হ'ল।